নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আলু বিলাহী কণী দমৰ এটা ৰেচিপি। বলকচোন চাওঁ তেনেহ'লে মই কেনেদৰে বনালোঁ। এয়া প্ৰথমে মই আলুকেইটা বইল কৰি এটা জোখত কাটি লৈছোঁ। ডিমকেইটাও বইল কৰি লৈছোঁ। ডিমকেইটা গুচাই হোৱাৰ পাছত মই এতিয়া ইয়াত সৰু সৰুকৈ আঁক মাৰি ল'ম চাকু এখনেৰে, যাতে ইয়াত তেল মছলা ভিতৰলৈকে সোমাই যায়। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ সৰু সৰুকৈ কাট মাৰি ল'ব। এয়া লৈছোঁ মই 2টা পিঁয়াজ, আদা আৰু নহৰু, লৈছোঁ কেইটামান পাঁচফোৰণ, নিমখ হালধি সোৱাদ অনুসৰি, ৰেড চিলি আৰু মিট মছলা। এতিয়া ডিমকেইটাৰ ওপৰত অলপমান নিমখ হালধি ৰেড চিলি মিট মছলা দি ভালদৰে সানি ল'ম। ৰংচোৱা বৰণ ধৰালৈকে ডিমকেইটা ফ্ৰাই কৰি ল'ম। এয়া মোৰ ডিমকেইটা ফ্ৰাই কৰি লোৱা হৈ গ'ল। মই এখন কাঁহীত গোটেইকেইটা লৈ লৈছোঁ। আৰু লৈছোঁ মই ইয়াত 2টা মিডিয়াম চাইজৰ বিলাহীকেইটা মই সৰু সৰু চাইজত কাটি লৈছোঁ। কিছুমানে বিলাহী গুটি নাখায়, যিসকলে বিলাহী গুটি নাখায় তেওঁলোকে পেলাই দিব, মই এনেকৈয়ে দিছোঁ। ডিম ফ্ৰাই কৰি লোৱা তেলখিনিতে এতিয়া মই ইয়াত পিঁয়াজ দি দিছোঁ আৰু দিছোঁ অলপমান আদা, অলপমান নহৰু আৰু 2টা কেঁচা জলকীয়া। পাঁচফোৰণ কেইটা মোৰ তেলত দিবলৈ থাকি গ'ল, সেইটো কাৰণে মই এতিয়া দি দিছোঁ। আৰু দিছোঁ অলপমান ৰেড চিলি মিট মছলা। মছলাখিনি অলপ সময় ভাজি লোৱাৰ পাছতে মই এতিয়া দি দিছোঁ কাটি থোৱা বিলাহীখিনি। বিলাহীখিনি তেল ওলাই যোৱালৈকে লৰাই ভাজি থাকিব লাগিব। আৰু বিলাহীখিনিত মই দি দিছোঁ অলপমান নিমখ আৰু হালধি। অকণমান নিমখ দি দিলে সোনকালে সিজি আহে। বিলাহীখিনি তেল ওলাই আহিছে, তেনেকুৱাতে এতিয়া মই ইয়াত দি দিম কাটি থোৱা আলুখিনি। আলুখিনি অলপ সময় লৰাই ভাজি ল'ব লাগিব। এনেকৈয়ে অলপ সময় ভজাৰ পাছতে ইয়াত মই এতিয়া দি দিম গৰম পানী। গৰম পানী দিলে সোনকালে উতল আহি যায়। এতিয়া এটা উতল অহাৰ পাছত মই ইয়াত দি দিম ফ্ৰাই কৰি থোৱা ডিমকেইটা। ডিমকেইটা দি এবাৰ লৰাই দি মই আকৌ অলপ সময়ৰ কাৰণে উতলিবলৈ ঢাকি দিম। 5 মিনিটমান উতলাৰ পাছতে এতিয়া মই ইয়াত কেইপিচমান আলু ভাঙি দিম, যাতে গ্ৰেভিটো অলপমান ডাঠ হয়। এনেকৈয়ে 2-3 মিনিটমান উতলাৰ পাছতে মোৰ এতিয়া আলু বিলাহী ডিমৰ তৰকাৰী ৰেডি হৈ গ'ল।
আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ লগ পাম নতুন নতুন ৰেচিপিৰ সৈতে। তেতিয়ালৈকে সকলোকে বাই বাই।